গুড ইভিনিং মোৰ ইউটিউব চেনেল ৰূপম ৰাভালৈ স্বাগতম জনালোঁ আৰু আজি এটা ধুনীয়াকৈ মিনি ব্লগ এটা বনাম বুলি আশা কৰি আহিছোঁ আৰু লোকেশ্যনটো চাব আপোনালোকে এনেকুৱা ধুনীয়া লোকেশ্যন আৰু অহাৰ কাৰণটো আপোনালোকক ধুনীয়াকৈ দেখাম চাব আৰু কি কাৰণত আহিছোঁ সেইটোও ক'ম আপোনালোকক আৰু ধুনীয়াকৈ চাই থাকক আৰু এইটোৱে লোকেশ্যন এনেকুৱা পাহাৰৰ মাজত এইটো সূৰ্যটো চাওক আৰু এনেকুৱা লোকেশ্যন আৰু ইয়াতে গাড়ী আহিছে বাইক আহিছে আৰু এইটো হ'ল আমাৰ গণেশ পূজা বুলি কয় চবে ইয়াতে গণেশ পূজাৰ কাৰণে ইয়াতে আজি চাফা কৰিব আহিছে চাই লওক আমাৰ অস্তাতো আছে অস্তাত আছে কিয় খোলা হৈ আছে নেকি অঁ আছে ধুনীয়া এই আমাৰ অস্তাত আছে অস্তাত ইয়াতে কি আছে বোলে আজিতো নাই চাফাই অভিযান মানে গণেশ পূজাৰ কাৰণে তো সেইটোৱে আৰু মন্দিৰটো হ'ল এইটো আমাৰ ল'ৰাকেইটা গোটেই চাফা কৰি আছে ল'ৰা ধুনীয়া চাফা হৈ আছে এইটো আমাৰ তাকো চিনিয়ে পাই কিজানি আমাৰ মেজৰ ৰাভা মোৰ চব মৰে লগৰে হয় কলচ একদম ধুনীয়া কাম কৰি আছে মন্দিৰটো আৰু এনেকুৱা এটা লোকেশ্যনত আছে মানে ভাববা নোৱাৰি আহিব ধুনীয়াকৈ পূজাত আমাৰ পূজা কিমান তাৰিখ শুকুৰবাৰে আহি থকা শুকুৰবাৰে পূজা আছে এই চাওক চাৰিওফালে জংঘল আৰু প্ৰত্যেক বহাগে 25 তাৰিখে কৰা হয় এইটো চাওক বছৰে আৰু ধুনীয়াকৈ আৰু নাম কৰা আছে আৰু আমাৰ এই অমৰ চাওক লোকেশ্যন চাওক ইমান ধুনীয়া লোকেশ্যন আমাৰ অমৰে কিবা ক'ব নেকি দুই অলপ আমাৰ মন্দিৰৰ বিষয়ে অলপ কৈ দিয়া মানে একচুৱেলি তেখেত এতিয়া নাই তেওঁ স্বৰ্গীয় যিজনে ইমান দিনৰ বছৰৰ পৰা পালন কৰি আহিছে তেওঁ তেখেত নাই এতিয়া স্বৰ্গীয় মোটামুটি বহুত বছৰে আগৰ পৰাই পালন কৰি মানে সপোনত দেখা পাইছিল ইয়াতে যে এখন লুতুমা পাহাৰ বুলি কয় তো লুতুমা পাহাৰত মানে সপোনত দেখা পাই পেলাই তেখেতে পূজাটো মানে পালন কৰি আমাৰ তেখেতৰ নাম কি আছিলে কল্যাণ ৰাভা স্বৰ্গীয় কল্যাণ ৰাভা তো তেওঁ পূজা কৰি আহিছিলে আগৰ পৰা তো তাৰপিছত এতিয়া আপোনালোকে কৰিবৰ কাৰণে আমি ধুনীয়াকৈ পূজা পাতল ধুনীয়া আশা কৰোঁ ভালকৈ কৰিব আৰু আগলৈ চলাই যাব বছৰে পালন কৰা হয় বঢ়িয়া চবেই মিলি জুলি ওচৰ চুবুৰীয়া আৰু আমাৰ ওস্তাতে আহিছিল বোলে বহুত সৰুতে ওস্তাদ কিমান সৰুত আহিছিলে ইয়াতে বিয়া নকৰাৰ আগতে 17 বাপৰে বাপ বহুত বছৰৰ পিছত ইয়াতে তাৰমানে আৰু গণেশ বাবাৰ তাতে ভৰি দিলে তো ময়ো তাৰমানে আহিছিলোঁ আমাৰ মাত্ৰ এনে শিল এটা আছিল তো আমাৰ ময়ো আহিছিলোঁ বহুত হেৰিতে গণেশ বাবাৰো হয় আৰু শিৱ পাৰ্বতীও আছে সেইটো চাওক ধুনীয়াকৈ দেখা পাইছে আৰু লোকেশ্যনটোতো আৰু ধুনীয়া লোকেশ্যন আৰু এই জাগাটা ইমানে ঠাণ্ডা মানে যিমানে গৰম হ'লেও ঠাণ্ডা হৈ থাকে আৰু দেখা পাইছে কুঁৱলী পৰি আছে এইফালে কুঁৱলী পৰাৰ নিচিনা হৈ আছে চাওক এইফালে দেখা পাইছে একদম কুঁৱলী নিচিনা হৈ আছে আৰু এইফালে চাওক একদম পূৰা মেঘৰ মৰা পাথৰৰ কিবা আহি আছে চাওক এইগিলা চাওক একদম কেনে মজা লাগি আছে আৰু তো গমেই পালে আপোনালোকৰ লোকেশ্যনটো ইমানেই ধুনীয়া লাগি আছে একবাৰ আহিলে সঁচাই মজা পাব আপোনালোকে ইয়াতে মোৰ কিন্তু বহুত ভাল লাগি আছে আৰু ইয়াতে ৰিলচ এটা বনাব পৰা যায় চাওঁ চেষ্টা কৰোঁ আমি ৰিলচ বনাবৰ কাৰণে আহিব বুলি আশা কৰিলোঁ আপোনালোকে শুক্ৰবাৰে কোনোবাই যদি চিনি পায় ওচৰে পাজৰে জানে তেতিয়াহ'লে আহিব লুতুমা পাহাৰ বুলি কিনে কয় তো চাওক গোটাই একদম পাহাৰে আছোঁ আমি এতিয়া চাওক একদম দূৰত সৰু 100 মিটাৰ ওপৰত এই ঘৰগিলা কিমান সৰু দেখা পাই আছে দেখা পাইছে না এইয়া বেলাটা একদম লগ পাঙে হৈছে এইয়া কিমান মজা লাগি আছে ইয়াতে কিবা বানাব লাগব লেংপাৰা কিনে নামি যোৱা ৰূপে বনাব লাগিব ইয়াতে আৰু আমাৰ ফাইনেলি কাম মোটামুটি হ'লে অলপমান বাকী আছে মই যাম তাৰমানে আৰু লাইটৰ একদম পোহৰ নাই আৰু দেখিছে না ভিডিঅ' বনাব বিৰাট অসুবিধা হয় তো আৰু চবে এতিয়া কাম চাম থিয় হৈ বহি আছে কাবাই এইফালে কাম কৰি আছে আমাৰ দীপাংকৰ আছে হাঁহি নাচাই কেইটা মিস্ত্ৰী আহি মাৰি দিয়ে কেম আৰু চাই পেলাই কাম চলি আছে আৰু বেছি নাই অলপমান আছে কাম আৰু ইয়াতে ধুনীয়া ক্লিন হৈ গৈছে এই শিৱ বাবাৰ তাত গণেশ মন্দিৰ
আমাৰ ইয়াতে চাকি জ্বলি আছে আৰু ময়ো তাৰমানে ইয়াৰ পৰা ওলাম এতিয়া আৰু আজি ইলেকশ্যনৰ দিনটো সেইটো কাৰণে অলপমান টাইম লৈ কিনে আহিলোঁ ইফালে এই দেখা পাইছে ধুনীয়াকৈ কাম কৰি আছে আৰু এইখনতো দেখাইছোঁৱে আপোনালোকক মই এতিয়া বৰ্তমান ইয়াৰ পৰা এৰিম আৰু যাম তাতে আমাৰ ইলেকশ্যনৰ কাম চলি আছে আৰু কোনা ভাই যাম যোৱা অলপমান কাম কৰি কিনে শেষ কৰি কিনে ভাল লাগিব আৰু ধুনীয়াকৈ শেষ কৰিল আৰু মই যাওঁতে এতিয়া ধুনীয়া ৰাস্তাটো একদম দেখাই যাম কেংকা ৰাস্তা সেই আমাৰ দীপাঙে বোলে বাই বাই দে ভাই বঢ়িয়া আৰু মই ৰাস্তাটো দেখাই যাম আহিব কিছুমানে নাজানিব পাৰে না পূজাৰ দিনাখন তাকে অলপ আৰু চুলিখিনি কি মজা হৈ আছে দে আহোঁ আমি আহোঁ আমি এই দেখাই পালে কি ধুনীয়া লোকেশ্যন এইটোৱে হ'ল আমাৰ লোকেশ্যন চাওক কিমান মজা লোকেশ্যন সঁচাকৈ লুটুমা পাহাৰ বুলি কিনে ক'লে বহুত সৰুতে আহিছিলোঁ আগতে আৰু কি